হেল্ল' দোস্ত, যদি আপুনি হোৱাটছআপ ব্যৱহাৰ কৰে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আজিৰ ভিডিঅ'ত হোৱাটছআপৰ যিমান ফিচাৰ্ছ আছে সকলো ফিচাৰ্ছ ধুনীয়াকৈ মই এক্সপ্লেইন কৰিম। তাৰ আগতে মই কওঁ, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া হওক মোবাইলৰ স্ক্ৰীণ পেপাৰত চাই লওঁ হোৱাটছআপৰ ছেটিংবিলাক। ফাৰ্ষ্ট এটল আপুনি হোৱাটছআপত গুচি যাব। তাৰপিছত আপুনি ছেটিঙত যাব, থ্ৰী ডটছ যিটো দি আছে থ্ৰী ডটছত যাব। ইয়াতে ছেটিং লিখা আছে, ছেটিঙত গুচি যাব। ফাৰ্ষ্ট দি আছে একাউণ্ট। এইটো আজিকালি হোৱাটছআপো আপোনাৰ কি কৰিব পাৰে, হেক কৰিব পাৰে। তাৰ কাৰণে ইয়াৰে কিছুমান অপশ্যন দিয়া আছে, সেইবিলাক ফুলফিল কৰিলে হেক কৰিব নোৱাৰিব আপোনাৰ হোৱাটছআপটো ছেফ হৈ থাকিব। এতিয়া প্ৰাইভেচিত যাওঁ। প্ৰাইভেচিত গ'লে আপোনাৰ কি লাষ্ট চিনত যোৱাৰ পিছত এভৰিৱান মাই কণ্টেক্ট নবডি, আপোনাৰ কণ্টেক্ট লিষ্টত যিমান মানুহ আছে আপোনাৰ লাষ্ট চিনটো যদি এভৰিৱান কৰি থৈ দিয়ে, কণ্টেক্ট লিষ্টত থকাৰ বাহিৰেও সকলো মানুহে আপোনাৰ লাষ্ট চিন দেখিব পাৰিব। মাই কণ্টেক্ট কৰা থাকিলে অনলি যিমান কণ্টেক্ট নাম্বাৰ আছে সেইকেইজন মানুহে চাব পাৰিব, নবডি কৰিলে কোনেও চাব নোৱাৰে। প্ৰফাইল ফটো একে ছেম, এভৰিৱান মাই কণ্টেক্ট নবডি, এইটো ছেম। এবাউট মাই কণ্টেক্ট, ষ্টেটাছ মাই কণ্টেক্ট, ৰিড ৰিচিপ্ট, এইটো হ'ল আপোনাক কোনোবাই আপোনাক মেছেজ কৰিছে, আপুনি চিন কৰিছে, চিন কৰাৰ পিছত ব্লু কালাৰৰ দুটা টিক মাৰ্ক উঠি যায়। যদি আপুনি এইটো অফ কৰে তেতিয়াহ'লে ব্লু কালাৰৰ চিম্বলটো নুঠে, ডাবল টিক নুঠে, নে অনলি চেণ্ড ডেলিভাৰী হোৱা বুজাব। চ' এইটো অন কৰিয়ে ৰাখোঁ। গ্ৰুপ, এইটো এভৰিৱান মাই কণ্টেক্ট আপোনাৰ যদি আপোনাক কোনোবা গ্ৰুপত এড কৰিব খুজিছে তেতিয়াহ'লে আপুনি যদি মাই কণ্টেক্ট কৰি ৰাখে অনলি কণ্টেক্ট লিষ্টত থকা কেইজনে আপোনাক গ্ৰুপক এড কৰিব পাৰিব। তাৰপিছত যদি আপুনি কোনোবাই ব্লক কৰিব খোজে তেতিয়াহ'লে ইয়াতে ব্লক লিষ্টটো আহি যাব। ফিংগাৰপ্ৰিণ্ট লগ দিয়া আছে ইয়াতে, ফিংগাৰপ্ৰিণ্ট লং ডিজেবল উইথ ফিংগাৰপ্ৰিণ্ট মই ইয়াতে অন কৰা নাই। তাৰপিছত আহিব ছিকিউৰিটি নটিফিকেশ্যনটো অন থাকিব লাগে। বহুত ইম্পৰ্টেণ্ট এইটো, 2 ষ্টেপ ভেৰিফিকেশ্যন মোৰটো কৰা আছে। আপুনি ইয়াতে কি কৰিব লাগে, জিমেইল দি কিনে আপোনাৰ এইটো ছেফটি ৰাখিব লাগে হোৱাটছআপটো, নহ'লে কোনোবাই আপোনাৰ হোৱাটছআপটো হেক কৰিব পাৰে। তাৰপিছত চেঞ্জ নাম্বাৰ এইটো দি আছে। তাৰপিছত আছে আপোনাৰ চেট, এতিয়া আপোনাৰ ইয়াতে দিয়া আছে থিম ৱালপেপাৰ আপুনি লগাব পাৰে। তাৰপিছত আৰু এটা আছে ইণ্টাৰেষ্ট চেণ্ড, এইটো আপোনাৰ কেনেকুৱা বস্তু মই আপোনালোকক দেখাই দি আছোঁ। ইণ্টাৰেষ্ট চেণ্ডটো ইয়াতে মই মেছেজ কৰিলোঁ। ইয়াতে মোৰ একদম তলফালে কীবৰ্ডৰ তলত চেণ্ড বটম আছে, কিন্তু আপোনালোকৰ তাতে চেণ্ড বটম নাই, আপোনাৰ ওপৰত আছে। এইটো আপুনি যদি ছেটিংটো মই দেখাই দি আছোঁ, অফ কৰে চাব, অফ কৰিছোঁ মই। অফ কৰিছোঁ, এতিয়া চাব মই দেখাই দি আছোঁ। চাওক এতিয়া আপোনাৰ চেণ্ড বটনটো অহা নাই, এটাই আছে। চ' মোৰ তাতে অন কৰি ৰাখোঁ, ইজি হয় মেছেজ কৰাতে। তাৰপিছত ফন্ট চাইজ, এইটো আপোনাৰ লেটাৰবিলাক মিডিয়াম কৰিব বিচাৰে নে লাৰ্জ কৰিব বিচাৰে, স্মল কৰিব বিচাৰে, এইটোৱে। এপ লেংগুৱেজ, এইটো মোৰ ইংলিছ দি আছে। চেট বেকআপ, আপোনাৰ হোৱাটছআপটো আপোনাৰ কি হ'ল ডিলিট কৰিলে, তাৰপিছত আপুনি বেকআপ কৰিব বিচাৰে তেতিয়াহ'লে এইটো কৰিলে হ'ল। চেট হিষ্টৰী এটা আহি যাব চব। তাৰপিছত আহিল আপুনি এইকেইটা ছেটিং হ'ল,
মোষ্ট হিডেন ফিচাৰ্ছটো হ'ল ধৰিলোঁ ইয়াতে আপুনি কোনোবাক ফটো এটা পঠোৱাৰ পিছত আপোনাৰ কি হ'ল ফটোটো ফাটি যায়, মানে MBটো কম হৈ যায়। যেতিয়া আপুনি ফটো ক্লিক কৰে 4 MB হ'লে ফটো চেণ্ড কৰিলে 2 MB 3 MB হয়। চ' আপুনি কি ডকুমেণ্টছ কৰি দিব লাগে। ডকুমেণ্টছ কৰিব হ'লে আপুনি এই ডকুমেণ্ট য'ত লিখা আছে তাতে যাব, গৈ কিনে ইয়াৰ পৰা যিকোনো এটা ছিলেক্ট কৰি চেণ্ড কৰি দিব। যিমান MB আপুনি ক্লিক কৰিছিল সিমান MB গুচি যাব, কোনো মানে MB কমি নাযায়। MB কমি যোৱাৰ ফলত ফটোবিলাক ফাটি যায়। তাৰপিছত আপুনি কি কৰিব, ষ্টেটাছটো মই দেখাই দিওঁ। ষ্টেটাছত ছেম আপোনাৰ ষ্টেটাছত যদি আপুনি প্ৰাইভেচি কৰিব বিচাৰে অনলি নিজৰ মানুহ চাব পাৰিব, সেইটোৱে। চ' যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। থেংক ইউ।